নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে এই পাইথন কোৰ্ছত স্বাগতম জনাইছোঁ। যিসকলে এতিয়ালৈকে এই কোৰ্সটো ফলো কৰা নাই, তেন্তে ফলো কৰি লওক। আজি আমি কথা পাতিম পাইথন ইউজ কৰিবলৈ কি কি ইনষ্টল কৰিব লাগিব আৰু কেনেকৈ সেইবোৰ ইনষ্টল কৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে যিকোনো এটা ৱেবছাইট ওপেন কৰি লওক। তাত আপোনালোকে টাইপ কৰি দিয়ক পাইথন। পাইথন টাইপ কৰি দেখাব ইয়াত www.python.org। এইটো অফিচিয়েল ৱেবছাইট হয়। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ডাউনলোডত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখাব ডাউনলোড পাইথন 3.9.5। আপোনালোকে যেতিয়া ডাউনলোড কৰিব, এইটো আপোনাৰ 9.0 ওপৰতো হ'ব পাৰে। যিয়ে নাথাকক, আপোনালোকে সেইটোৱে ডাউনলোড কৰি ল'ব। মই এতিয়া ডাউনলোড কৰি লওঁ আৰু ইয়াত সেভত ক্লিক কৰি দিওঁ। এইটো ডাউনলোড হৈছে। আপোনালোকে যদি মেক OSৰ কাৰণে ডাউনলোড কৰিব বিচাৰে, ইয়াত ক্লিক কৰি ডাউনলোড কৰি ল'ব। আৰু যদি লিনাক্সৰ কাৰণে ডাউনলোড কৰিব বিচাৰে, তেন্তে ইয়াত ক্লিক কৰি ডাউনলোড কৰি ল'ব। যেতিয়া এইটো ডাউনলোড হৈ আছে, মই আৰু এটা বস্তু ডাউনলোড কৰি লওঁ। সেইটোৰ নাম হ'ল VS Code। এইটো অফিচিয়েল ৱেবছাইট হয় VS Codeৰ। ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি ইয়াত দেখা হ'ব উইণ্ডোজত ক্লিক কৰি দিব। আৰু যদি আপোনালোকে বেলেগৰ অপাৰেটিং চিষ্টেমৰ কাৰণে ডাউনলোড কৰিব বিচাৰিছে, স্ক্ৰল ডাউন কৰি ইয়াত দেখা হ'ব উইণ্ডোজ, ডেবিয়ান, মেক। আপোনালোকে যোনটোৰ কাৰণে ডাউনলোড কৰিব বিচাৰিছে ডাউনলোড কৰি ল'ব। যিহেতু মোৰ উইণ্ডোজৰ কাৰণে ডাউনলোড কৰি লওঁ। ডাউনলোড কৰিব। যদি আপোনালোকে এনেকৈ আহিবলৈ অসুবিধা লাগে, তেন্তে এই দুইটা পেজৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। তাত ক্লিক কৰি আপুনি এই পেজ দুটাত ডাইৰেক্ট আহিব পাৰে। তাৰপিছত সেভত ক্লিক কৰি দিব। ডাউনলোড হ'ব দিয়ক। দুইটাই ডাউনলোড হৈ আছে। দুইটাই ডাউনলোড হ'ব দিয়ক, অলপ টাইম ৰখক। দুইটাই ডাউনলোড হৈ আছে, সেয়েহে মই ভিডিঅ'টো অলপ স্কিপ কৰি দিওঁ ডাউনলোড কমপ্লিট হ'বৰ কাৰণে। সেই ডাউনলোড ফোল্ডাৰটোত আহি আপোনালোকে ফাৰ্ষ্ট অফ অল পাইথনত ডাবল ক্লিক কৰিব। ক্লিক কৰি ইয়াত দেখা হ'ব এড পাইথন 3.9 to path। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি আপুনি চেক মাৰ্ক লগাই ল'ব। লগোৱাৰ পিছত আপোনালোকে ইয়াত ইনষ্টল নাওত ক্লিক কৰিব লাগিব। যদি এই টিক মাৰ্কটো নলগায়, তেন্তে ফিউচাৰত আপোনালোকে বহুতো প্ৰব্লেম ফেচ কৰিব লগা হ'ব পাৰে। সেয়েহে এইটো টিক মাৰ্ক দিবলৈ নাপাহৰিব। পিছত ইনষ্টল নাওত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়েছ অপশ্যনত ক্লিক কৰিব। ইনষ্টলেশ্যন কমপ্লিট হোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখা হ'ব। তাৰপিছত ক্ল'জত ক্লিক কৰিব। আপোনালোকৰ পাইথন ইনষ্টল প্ৰপাৰলি হৈছে নে নাই তাক চাবৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে CMD চাৰ্চ কৰি এণ্টাৰ প্ৰেছ কৰিব। প্ৰেছ কৰি ইয়াত আপোনালোকে টাইপ কৰিব পাইথন। টাইপ কৰি এণ্টাৰ প্ৰেছ কৰিব। আপোনালোকে দেখা হ'ব পাইথন 3.9.5 শ্ব' কৰি আছে। তাৰপিছত আপোনালোকে যোনটো VS Code সেইটো ইনষ্টল কৰিব। VSত ডাবল ক্লিক কৰি তাত লেখা হ'ব যে I accept the agreement। তাত ক্লিক কৰি দিব। ক্লিক কৰি নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যোনটো পাৰ্টত ইনষ্টল কৰিব বিচাৰিছে সেই পাৰ্টটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপোনালোকে নেক্সট ক্লিক কৰি দিব। ক্লিক কৰি আপুনি নেক্সট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো বহুত ইম্পৰ্টেণ্ট বস্তু চাই ল'ব আপোনালোকে। আপোনালোকে এইকেইটা যিকেইটা বক্স খালী হৈ আছে, সেই গোটেইকেইটাত এনেকৈ টিক মাৰ্ক দি দিব। টিক মাৰ্ক দি আপোনালোকে যদি ডেস্কটপ আইকন বিচাৰিছে, তেন্তে ইয়াত টিক মাৰ্ক দি দিব। ডেস্কটপ আইকনতো আহি যাব। টিক মাৰ্ক দি আপোনালোকে নেক্সট ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে ইনষ্টলত ক্লিক কৰি দিব।
আফটাৰ ইনষ্টলেশ্যন এনেকৈ আপোনালোকে দেখা হ'ব আপোনালোকে লঞ্চ কৰিব বিচাৰে ডাইৰেক্ট ইয়াৰ পৰা ডাইৰেক্ট লঞ্চ কৰিব পাৰে যিহেতু মই ইয়াৰ পৰা লঞ্চ কৰিব নিবিচাৰোঁ তেন্তে এইটো আনটিক কৰি দিম আৰু ইয়াত ফিনিছত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ এটা ফল্ডাৰ বনাই লওক যিকোনো এটা ফল্ডাৰ বনোৱাৰ পিছত সেই ফল্ডাৰটোৰ ভিতৰত গৈ ৰাইট ক্লিক কৰিব তাত দেখাব অপেন উইথ কোড তাত ক্লিক কৰি আপুনি সেই ফল্ডাৰটোৰ ভিতৰত VS Code অপেন কৰিব পাৰিব অপেন কৰাৰ পিছত আপোনালোকে ইয়াত দেখা হ'ব কিছুমান বস্তু ফাৰ্ষ্ট অফ অল দেখি লওক কোনটো বস্তু দি কি কাম হয় আপোনাৰ ফাৰ্ষ্ট অফ অল ইয়াত দেখাব এই Python 1 এইটো ফল্ডাৰৰ নাম যোনটো ফল্ডাৰৰ পৰা আমি অপেন কৰিছিলোঁ এই ফল্ডাৰটোৰ নাম দেখা গৈছে তাৰপিছত ইয়াত দেখা হ'ব আপুনি ফাৰ্ষ্ট ইয়াত ক্লিক কৰিলে আপুনি নিউ ফাইল আপুনি যিকোনো এটা ফাইল বনাব পাৰিব TXT Python যিকোনো এটা ফাইল বনাবৰ কাৰণে ইয়াত ক্লিক কৰি আপুনি এনেকৈ জাষ্ট a.py এনেকৈ এটা আপুনি ফাইল বনাব পাৰিব নেক্সট আপুনি ইয়াত দেখা হ'ব এইটো হ'লে আপুনি নিউ ফল্ডাৰ আপুনি এটা নিউ ফল্ডাৰ বনাব পাৰিব তাত ক্লিক কৰি আপুনি এটা নিউ ফল্ডাৰ বনাই দিলে তাৰপিছত দেখা হ'ব এইটো হ'ল এক্সটেনশ্যন ইয়াৰ পৰা আপুনি এক্সটেনশ্যন ডাউনলোড কৰিব পাৰে তাত আপুনি প্ৰথমতে Python টাইপ কৰি আপুনি Pythonত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইনষ্টলত ক্লিক কৰি দিব ক্লিক কৰি এইটো ইনষ্টল কৰি ল'ব Pythonটো যিহেতু মোৰ ইণ্টাৰনেট বহুত শ্ল' চলি আছে সেয়েহে অলপ সময় লাগিব আপোনালোকৰ সোনকালে হৈ যাব এইটো ডাউনলোড হওঁতে আমি আৰু দুটামান বস্তু চাই লওঁ ইয়াত আপোনালোকে আৰু এটা এক্সটেনশ্যন ডাউনলোড কৰি ল'ব সেইটোৰ নাম হ'ল কোড ৰানাৰ এইটো দেখাব কোড ৰানাৰ এইটো আপোনালোকে ইনষ্টল কৰি ল'ব যিহেতু মোৰ অলৰেডি ইনষ্টল আছে আপোনালোকে এইটো ইনষ্টল কৰি ল'ব এইটো সহায় কৰে আপোনালোকক কোডটো ৰান কৰিবৰ কাৰণে এইখিনি হোৱাৰ পিছত আপুনি ফাইলত যাব পিছত প্ৰিফাৰেন্সত যাব তাৰপিছত ছেটিংছত যাব যোৱাৰ পিছত আপুনি ইয়াত দেখা পাব জুমত গৈ এইটোত ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত আপুনি কন্ট্ৰল প্ৰেছ কৰি মাউচৰ টু দি পেলাই আপুনি জুম অন অফ কৰিব পাৰিব এইটো আপুনি যোনটো দেখাই আছে শ্ব' কৰি আছে এইটো আপোনালোকে ইয়াৰ পৰা ক্লিক কৰি আপোনালোকে পাথ আপোনালোকে চিলেক্ট কৰি দিব পাৰে নহ'লে ইয়াৰ পৰা ক্লিক কৰি আপোনালোকে এই পাথটো চিলেক্ট কৰি দিব তাৰপিছত আপোনালোকে ইয়াত আৰু এটা বস্তু কৰিব ইয়াত কোড ৰানাৰ বুলি টাইপ কৰি আপোনালোকে কোড ৰানাৰ ৰান ইন টাৰ্মিনেল এইটোত টিক মাৰ্ক লগাই দিব গোটেইখিনি কাম কৰাৰ পিছত আপুনি ইয়াত লিখক প্ৰিণ্ট হেল্ল' আছাম এইটো টিপি আপোনালোকে কৰ্নাৰত ক্লিক কৰি ৰান ফৰ টাৰ্মিনেলত ক্লিক কৰি দিব দেখা হ'ব ইয়াত আপোনালোকে হেল্ল' আছাম আহি গ'ল যদিহে আপোনালোকে এইটো কি বস্তু বুজি পোৱা নাই তেন্তে মই কৈ দিওঁ শুনক যদিহে আপোনালোকে Python কোড কেতিয়াও কৰা নাই তেন্তে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকে প্ৰথম Python কোড আপোনালোকে বনাই ল'লে যদিহে আপোনালোকে Pythonৰ সম্পূৰ্ণ কোৰ্চটো শিকিব বিচাৰিছে তেন্তে আপোনালোকে ইয়াত প্লেলিষ্টত ক্লিক কৰি আপোনালোকে ইয়াত দেখাব Python tutorials for absolute beginner তাত ক্লিক কৰি আপোনালোকে সেই প্লেলিষ্টটো আপোনালোকে ইয়াৰ পৰা ছেভ কৰি ল'ব ছেভ কৰিলে সকলোবোৰ ভিডিঅ' আপুনি ষ্টেপ বাই ষ্টেপ চাই থাকিব পাৰিব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইকটোত ক্লিক কৰি লাইক কৰি দিয়ক আৰু যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি
বেল নটিফিকেশ্যনটো অন কৰি লওক